নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। শেহতীয়া চাকৰি খবৰ পুনৰ মুকলি হৈছে 2056টাকৈ নতুন পদ, যিকেইটাৰ কাৰণে অহাকালি 5 অক্টোবৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে পাৰিব। দৰমহাও যথেষ্ট ধুনীয়া। তো ভেকেঞ্চিটো ক'ৰ পৰা আহিছে, কিদৰে এপ্লাই কৰিব লাগিব বা কি যোগ্যতা বিচাৰিছে, সকলোখিনি ভিডিঅ'টোত আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভেকেঞ্চিটো মুকলি কৰি দিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াতে মোৰ 2056টা প্ৰবেশনাৰী অফিচাৰৰ পদ আছে। এছচিৰ বাবে 324টা সংৰক্ষিত, এছটিৰ বাবে 162টা সংৰক্ষিত, OBCৰ বাবে 560টা সংৰক্ষিত, EWSৰ বাবে 200টা আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে আছে 810টা পোষ্ট। তো ইয়াতে দৰমহাৰ নিৰিখটো চাওক, 36,000ৰ পৰা আপ টু 63,840 টকা পৰ্যন্ত আছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মিনিমাম 21 বছৰ হ'ব লাগিব আপোনাৰ, আৰু জেনেৰেল কেণ্ডিডেট হ'লে আপ টু 30 ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব। OBC হ'লে 33 বছৰলৈকে পাৰিব, SC STয়ে 35 বছৰলৈকে পাৰিব আৰু PWD কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। তেওঁলোকে 40 বছৰ পৰ্যন্ত এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। তো ইয়াতে সকলোখিনি উল্লেখ কৰা হৈছে। তো তাৰোপৰি PWD কেণ্ডিডেটৰ ক্ষেত্ৰত যদি OBC হয় বা SC ST হয়, অকণমান বেছি ৰিলেক্সেশ্যন লাভ কৰিব। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ইয়াতে কৈছে যে যিসকল কেণ্ডিডেটে যিকোনো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, আৰ্টছ, ছায়েন্স, ইঞ্জিনিয়াৰ, কমাৰ্চ, যিকোনো, তেওঁলোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰোপৰি যিখিনি ফাইনেল ইয়াৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ যদি ফাইনেল ইয়াৰ পাছ কৰা চাৰ্টিফিকেট 31/12/2021 আগত ওলাই বা 31/12/2021 আগত তেওঁলোকৰ ফাইনেল ইয়াৰৰ এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব বুলি খাটাং হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো 5 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈকে আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। তো পদকেইটাৰ বাবে অনলাইন আবেদন কৰোঁতে আপোনালোকে ইয়াতে আপোনালোকৰ পাছপোৰ্ট ফটো, শেহতীয়া পাছপোৰ্ট ফটো লগত ছিগনেচাৰ, তাৰোপৰি ইয়াতে আপলোড দিব লাগিব আপোনাৰ লেফ্ট থাম্ব ইমপ্ৰেশ্যন, অৰ্থাৎ বাওঁ হাতৰ বুঢ়া আঙুলিৰ ছাপটো এখন কাগজত আপুনি মাৰি ল'ব ধুনীয়াকৈ, সেইখন ফটো তুলি বা স্কেন কৰি সেইখনো আপলোড দিব লাগিব। আৰু লাষ্ট এখন ডিক্লেৰেশ্যন আপোনালোকে আপলোড দিব লাগিব। ডিক্লেৰেশ্যনত কি লিখিব লাগিব সেয়া SBIৰ এপ্লাই কৰা ৱেবছাইটত আপোনালোকে ধুনীয়াকৈ পাব। সেইখিনি আপুনি হাতে লিখি সেইখিনি ফটো মাৰি আপলোড কৰিব লাগিব। তো আবেদন মাচুলটো ইয়াতে ৰাখিছে জেনেৰেল কেণ্ডিডেট, EWS কেণ্ডিডেট আৰু OBCৰ বাবে 750 টকা। যদি SC ST অথবা PWD কেণ্ডিডেট হয়, আপোনালোকে এটকাও মাচুল ইয়াতে দিব নালাগে। তো ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক জনালোঁ। অহাকালিৰ পৰা এই পদকেইটাৰ অনলাইন আবেদন আৰম্ভ হ'ব। যদি আপোনালোকে বিচাৰে ইয়াৰ কাৰণে অনলাইন আবেদনৰ ভিডিঅ' আগবঢ়াম। আৰু আগন্তুক যদি এগ্ৰিকালচাৰ বা SSC GD, গুৱাহাটী হাইকোৰ্ট এইবিলাকৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, আমাৰ ই-বুকৰ লিংক দি দিছোঁ, আপোনালোকে এইকেইখন কিনি ল'ব পাৰে, যথেষ্ট কম দামতে লাভ কৰিব। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।